57ত কুৱেশ্যনটো আগতে এক্সপ্লেইন কৰিছোঁ। এখন মেটেল শ্বীট আছে, ৰেক্টেংগল শ্বেপ হয়, তাৰমানে লেংথ আৰু ব্ৰেথ থাকিব ন, লেংথটো 25, ব্ৰেথটো 20 চেণ্টিমিটাৰ দিয়া আছে। কৈছে কি যে এইটোৰ পৰা এটা চাৰ্কল কাটিব, চাৰ্কুলাৰ শ্বীট এখন বনাব লাগিব, ঠিক আছে। এই চাৰ্কুলাৰ শ্বীটখন বনোৱাৰ পাছত মেক্সিমাম চাইজৰ হ'ব লাগিব চাৰ্কলটো, তাৰমানে মেক্সিমাম চাইজ মানে কি বুজাইছে, এইটো ৰেক্টেংগল চাৰ্কল এটা এনেকৈ হ'ব পাৰে, এনেকৈ হ'ব পাৰে, এনেকৈ, কিন্তু মেক্সিমাম কেতিয়া হ'ব, এই ৰেক্টেংগল আছে মেক্সিমাম ইমানেই হ'ব ন, ইয়াতকৈ বেছি হ'লে কি হ'ব, এইটোতকৈ বেছি দিলে কেনেকুৱা হ'ব, এনেকুৱা হৈ যাব, তো ৰেক্টেংগুলৰ বাহিৰত গুচি গ'ল ন, তো এইটো সম্ভৱ নহয়। আৰু এইকেইটা সম্ভৱ নহয় কাৰণ এইকেইটা সৰু, মানে ইয়াতকৈ ডাঙৰ হ'ব পাৰে, ডাঙৰ কিমান হ'ব পাৰে, এইটো, এইকেইটা মানে ভেৰাইটি চাইজ হৈ গ'ল, সৰু, কিন্তু মেক্সিমাম বুলি ক'লে ইয়াতকৈ আৰু ডাঙৰ হ'ব, ইয়াতকৈ ডাঙৰ হ'লে এইটো হ'ব, য'ত নেকি ৰেক্টেংগুলাৰ ছাইড পাৰ কৰি যাব, এইটো অভাৰ চাইজ হৈ যাব, এইটো নহয়। মেক্সিমাম মানে ৰেক্টেংগুলাৰ এই ছাইড দুটা চুই থাকিব লাগিব, এইটো চাৰ্কল হ'ব, ঠিক আছে। এই চাৰ্কল মানে কি হ'ব, চাৰ্কলৰ কি হয়, চাৰিওফালে সমান ন, ডায়মিটাৰ এনেকৈ দিলে চব ৰেডিয়াছটো একে সমান হয় ন, চাৰ্কলৰটো ডেফিনেশ্যনটো এইটো হয়, চেণ্টাৰৰ পৰা ইকুৱেল ডিষ্টেঞ্চ। তো আল্টিমেটলি এইটো ডায়মিটাৰটো কিমান হ'ব, এই ডায়মিটাৰ ইজ ইকুৱেল টু এনেকৈ ইকুৱেল আহি এইটো ছাইডৰ সমান হ'ব নে নহয়, তাৰমানে চাৰ্কলটো আমি যিটো বনাম ন, সেইটো ডায়মিটাৰটো 20 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু 20 চেণ্টিমিটাৰটো কি আছিলে, এই ৰেক্টেংগুলাৰ ব্ৰেথ আছিলে। কুৱেশ্যনটোত কিন্তু এইটো সোধা নাই, কুৱেশ্যনটোত কৈছে, কিন্তু এইখিনি জানিবই লাগিব, কুৱেশ্যনটোত কৈছে এইটো আমি ৰেক্টেংগুলাৰ পৰা এই চাৰ্কলটো বনোৱাৰ পিছত যিখিনি ৰিমেইনিং পাৰ্ট থাকি গ'ল ন, সেইখিনি এৰিয়া সুধিছে, আমাৰ আল্টিমেটলি এৰিয়া অফ ৰিমেইনিং পাৰ্ট ইকুৱেল কি হ'ব, এৰিয়া অফ ৰেক্টেংগল মাইনাছ এৰিয়া অফ চাৰ্কল হ'ব। এৰিয়া অফ ৰেক্টেংগলটো জানোৱে L × B, 25 × 20, এৰিয়া অফ চাৰ্কল কিমান হ'ব, চাৰ্কলৰ ডায়মিটাৰ পালোঁ 20, ৰেডিয়াছ হ'ব 10 পাই r স্কুৱেৰ, 22/7, পাইটো আমি 3.14 লৈ ল'ম, পাই r স্কুৱেৰ মানে 10 স্কুৱেৰ, ৰেডিয়াছটো 10 হৈ গ'ল ন, তাৰপাছত এইটো 500 মাইনাছ 10 স্কুৱেৰ মানে 100, আৰু এইটো ভেলু 3.14 লৈলোঁ, পাই ভেলুটো, আৰু এইটো 100, এইটোৰ ভেলু কিমান হ'ব, 3.14টো অকণমান সময়ৰ কাৰণে 3.1ও যদি ধৰোঁ 3100, বা এনেকৈ কৰিব পাৰোঁ, 31400, দুটাৰ পিছত ডেচিমাল ল'লে 314, মানে 500 মাইনাছ 314, এইটোতো এপ্ৰক্সিমেট ভেলু ন, তো আনচাৰো এপ্ৰক্সিমেটে আহিব। 500 পৰা 314 গ'লে কিমান থাকিব, 186, তো মানে এপ্ৰক্স ইমানখিনি মিটাৰ স্কুৱেৰ ৰিমেইনিং পাৰ্টৰ এৰিয়া হ'ব।